জাতীয়কৰণৰ অধিকাৰ প্ৰদান কৰাৰ পিছতো অসমত কিহৰ ভিত্তিত চাওতাল জনগোষ্ঠীক আজি ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পিছত ৭৭টা বছৰ পাৰ হৈ যোৱাৰ পিছতো অসমৰ চাওতাল জনগোষ্ঠীয়ে তেওঁলোকৰ জন্মগত অধিকাৰৰ পৰা অসম চৰকাৰে কিয় বিৰত ৰাখিব? তাৰ লগে লগে আপোনালোকে জানে চাওতাল জনগোষ্ঠীক ভাৰত স্বাধীন হোৱাৰে পৰাই অসমত চাহ জনগোষ্ঠীৰে তেখেতসকলক নামাকৰণ কৰিছে। চাওতাল জনগোষ্ঠীক অসমৰ কোনো এটা বাগানতো চাহ বাগানতো চাওতাল জনগোষ্ঠীয়ে শ্ৰমিক হিচাপে কাম নকৰে। তৎসত্ত্বেও কিহৰ ভিত্তিত চাওতাল জনগোষ্ঠীক আমি গম পাইছোঁ চাওতাল জনগোষ্ঠীৰ স্বাভিমান অস্তিত্ব আৰু নিৰাপত্তা সম্পূৰ্ণৰূপে নিষেধ কৰিবৰ কাৰণে জনগোষ্ঠীক অসম চৰকাৰে যাতে অনাগত দিনত জনজাতীয়কৰণৰ অধিকাৰৰ পৰা বিৰত ৰাখিব পাৰে আৰু চাওতাল জনগোষ্ঠীৰ মুখ বন্ধ কৰিব পাৰে, তেখেতসকলৰ আন্দোলন স্পষ্টভাৱে নিস্তব্ধ কৰিব পাৰে। তাৰ কাৰণে অসম চৰকাৰে চাওতাল জনগোষ্ঠীৰ তালিকাত অন্তৰ্ভুক্ত কৰি বাগানৰ জনজাতিৰ লগত আমাক সন্নিৱিষ্ট কৰিছে। এইকাৰণে আমি অসম চৰকাৰৰ দাবী উত্থাপন কৰিছোঁ। ইয়াৰে খিলঞ্জীয়া জনগোষ্ঠী ইয়াতে বসবাস কৰে, ইয়াতে তেখেতসকলে অসমৰ কোনো এটা জনগোষ্ঠীৰ পৰা চাওতাল জনগোষ্ঠীয়ে আমি মাটি ক্ৰয় কৰা নাই। বেলেগ জনগোষ্ঠীৰ মাটি ইয়াতে কিনি পেলাই ইয়াতে বসবাস কৰা নাই। তেখেতসকলৰ যি ভূমি আছে এই ভূমি চাওতালৰ পৰম্পৰাগত ভূমি হয়। তেখেতসকলেও নাজানে তেখেতসকলে এই ভূমিত কিমান দিনৰ পৰাই আছে। তৎসত্ত্বেও অসম চৰকাৰে বাৰে প্ৰকাৰে জনজাতিকৰণৰ পৰা দূৰত ৰাখিবৰ কাৰণে আমাক চাহ জনজাতিৰ তালিকাত অন্তৰ্ভুক্তি কৰি আমাক নিষেধ কৰিবৰ কাৰণে চৰকাৰে ষড়যন্ত্ৰ চলাইছে। তাৰ লগে লগে আপোনালোকে জানে যে চাওতাল জনগোষ্ঠীৰ 1886 চনৰ যি ভূমি আইন আছে সেই ভূমি আইন মতে চাওতাল জনগোষ্ঠীৰ মাটি আদাৰ জনগোষ্ঠীৰ তাতে হস্তান্তৰ নহয়। আজি মাটিৰ আইন থকা স্বত্তেও আজি অসম চৰকাৰে যাতে ইয়াত চাওতাল জনগোষ্ঠীক সম্পূৰ্ণৰূপে পংগু কৰিব পাৰে, সম্পূৰ্ণৰূপে ইয়াত নিথৰুৱা কৰিব পাৰে, তাৰ কাৰণে চাওতাল জনগোষ্ঠীৰ এই প্ৰটেক্টেড শ্ৰেণীৰ মাটিখিনি অনাসংৰক্ষিত লোকলৈ অসম চৰকাৰে আজি হস্তান্তৰ কৰিব বিচাৰিছে। আমি বাৰে প্ৰকাৰে অসম চৰকাৰক ধিক্কাৰ জনাইছোঁ যে বনাঞ্চল অঞ্চলত যিসকল চাওতাল লোকে বসবাস কৰিছে 2006 চনৰ যি বন নিবাসী আইন আছে সেই আইন মতে চাওতাল জনগোষ্ঠীয়ে বনাঞ্চলত পাৰম্পৰিকভাৱে বসবাস কৰিবৰ কাৰণে তেখেতসকলৰ অধিকাৰ আছে। অকল অসমতে নহয়, ভাৰতবৰ্ষৰ যিকোনো বনাঞ্চলতে চাওতাল জনগোষ্ঠীয়ে অৰণ্যত বসবাস কৰিব পাৰে, বনাঞ্চলত বসবাস কৰিব পাৰে। তাত আপোনালোকে গম পায় যে জনজাতি লোকৰ কাৰণে তাত মাটি পাব, মাটিৰ অধিকাৰ বা পট্টা পাবৰ কাৰণে যিখিনি সময়সীমা নিৰ্ধাৰণ কৰি দিছে 25টা বছৰ, কিন্তু সান্তালী লোকৰ কাৰণে বা অনা জনজাতি লোকৰ কাৰণে তাত 75টা বছৰৰ বসতি স্থাপনৰ সময়সীমা অসম চৰকাৰে নিৰ্ধাৰণ কৰি দিছে। তাৰমানে কি বুজাইছে? আজিৰ তাৰিখত ট্ৰাইবেল কমিউনিটিৰ মানুহ হওঁ আমি, আজিৰ তাৰিখত আমাৰ মানুহে যেনেকৈ নিচাযুক্ত বস্তু সেৱন কৰিছে, আজিৰ তাৰিখে বেলেগ জনগোষ্ঠীবিলাকৰ পৰা বৃহৎ খেতি কৰাই ইউৰিয়া ইত্যাদি ৰাসায়নিক পদাৰ্থ দি পেলাই সেই সামগ্ৰীবিলাক যেনেকৈ চাওতাল মানুহে কিনি খাইছে, 75টা বছৰ তেখেতসকলে জীয়াই থাকিব নেকি? তাৰমানে কি বুজাইছে? এই অৰণ্যত যিখিনি চাওতাল মানুহে বসবাস কৰিছে তেখেতসকলক সম্পূৰ্ণৰূপে মাটিৰ অধিকাৰ প্ৰদান নকৰিব। তাৰ কাৰণে অসম চৰকাৰে বাৰে প্ৰকাৰে ৰাজনীতি কৰিছে। সেইকাৰণে আমি অসম চৰকাৰক দাবী জনাইছোঁ যে অনতি পলমে বনাঞ্চলত বসবাস কৰা যিখিনি চাওতাল জনগোষ্ঠী আছে, যিহেতু সংৰক্ষিত জনজাতীয় লোকৰ কাৰণে 75টা বছৰৰ সময়সীমা নিৰ্ধাৰণ কৰিছে, তাৰ ঠাইত আমি চাওতাল ছাত্ৰ সন্থা আৰু চাওতাল দল সংগঠনে দাবী জনাইছোঁ যে তাৰ ঠাইত 30 বছৰ হ'ব লাগে। চাওক, আৰু এটা দাবী মই কৈ লওঁ। ৭৪টা দাবী হৈছে যে যোৱা আগষ্ট মাহৰ 29 তাৰিখে চাওতালী ভাষা সেই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে চাওতালী মিডিয়ামৰ ঘোষণা কৰিলে। কিন্তু আজি 6টা মাহ উকলি যোৱাৰ পিছতো তাৰ গুণগান আজি সমাজে কৰিছে। চাওতালী মিডিয়ামৰ পাঠ্যপুথি প্ৰণয়নৰ ক্ষেত্ৰত আজি অৱহেলা কিয় কৰিছে? আজি 6টা মাহ পাৰ হৈ যোৱাৰ লগে লগে যি তীব্ৰতৰ কাম কাজখিনি আগবঢ়াব লাগিছিল তাত কিন্তু অসম চৰকাৰ নিয়োগ হৈ আছে। সেইকাৰণে আমি দাবী উত্থাপন কৰিছোঁ যে এই চাওতালী মিডিয়ামৰ যি পষ্ট আছে আৰু যিখিনি কিতাপ পত্ৰ যিখিনি পাঠ্যপুথি প্ৰণয়ন কৰিবলৈ অতি ক্ষিপ্ৰতাৰে এই